আমাৰ এইখন টেঙাইগাঁও গাঁও টেঙাইগাঁৱত আমি এটা আমাৰ ইয়াৰ উদীয়মান যুৱক কেইজনমানে লগ লাগি এটা মেজিঘৰ সাজিছে আৰু মেজিঘৰৰ আৰ্হিটো হ'ল আমাৰ ঈগল চৰাই আৰ্হিত হৈছে আৰু আমি এইটো একচুৱেলি আমাৰ কোনো কি উদ্দেশ্য নাই, এইটো আমি ফূৰ্তি কৰিম। আমি মেজিঘৰ বান্ধি আমি ফূৰ্তি কৰিম। আমি সিদিনাখন আমি ইয়াতে লাখৰ ভাত খাম, আমি ভোজ ভাত খোৱা বুলি কয়, আমি লাখৰ ভাত খাম আৰু সেইদিনাখন আমি ফূৰ্তি কৰিম। ফূৰ্তি কৰি আমি মানে এটা পুৰা দিম আৰু কি, আৰু চবে আমি ৰাইজৰ ডেকা গাভৰু চবে মিলি আমি ফূৰ্তি কৰিম আৰু কি। এখন গাঁৱৰ এখন কিন্তু এটা পাৰ্টে আৰু কি, এটা পাৰা আৰু কি, এটা পাৰ্টে এতিয়া মানে হেৰি হৈছে আৰু কি, স্থানীয় যুৱকখিনি আৰু কি মিলি বনাইছে আৰু কি।